নমস্কাৰ সকলোকে আপোনালোকৰ প্ৰিয় চেনেল নেচাৰ্ছ কালাৰলৈ মই মৌচুমীয়ে স্বাগতম জনাইছোঁ। এয়া হৈছে মোৰ কৰ্মস্থলী আমাৰ মৰমৰ স্কুলখন। যিহেতু কোভিড পৰিস্থিতিৰ বাবে বিদ্যালয়ৰ ক্লাছৰুমসমূহ বন্ধ হৈ আছে, গতিকে আমি আজি সকলো শিক্ষক শিক্ষয়িত্ৰী মিলি ক্লাছৰুমৰ লগতে আমাৰ শিক্ষক জিৰণি কোঠাটোৰো অলপ চাফ চিকুণ কৰিবলৈ লৈছোঁ। গতিকে আহক আমি আমাৰ চাফাই অভিযান আৰম্ভ কৰোঁ।